নলেজ এণ্ড জিকে চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম। আজি আপোনালোকৰ ওচৰত অসমীয়া ব্যাকৰণৰ কেইটামান সমাৰ্থ শব্দ লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আৰম্ভ কৰিব লৈছোঁ। প্ৰথমটো হৈছে পৃথিৱী। সমাৰ্থ শব্দ হৈছে ধৰণী, জগত, ভূলোক আৰু বসুমতী। নেক্সট চন্দ্ৰ। সমাৰ্থ শব্দ হৈছে জোন, সহধৰ, নিশাকৰ আৰু শশী। নেক্সট জুই। সমাৰ্থ হৈছে অগ্নি, বহ্নি, অনল আৰু হুতাসন। নেক্সট ৰজা। সমাৰ্থ হৈছে নৃপতি, ভূপতি, নৃপ আৰু নৰপতি। নেক্সট সূৰ্য। সমাৰ্থ হৈছে বেলি, দিবাকৰ, ৰবি আৰু ভানু। নেক্সট আকাশ। সমাৰ্থ হৈছে গগন, আন্তৰিক আৰু অম্বৰ। নেক্সট বতাহ। সমাৰ্থ হৈছে সমীৰ, বায়ু, পৱন আৰু সমীৰণ। নেক্সট মৃত্যু। সমাৰ্থ হৈছে মৰণ, নিধন, বিনাশ আৰু লোকান্তৰ। নেক্সট মানুহ। সমাৰ্থ হৈছে নৰ, মনুষ্য, মানৱ। নেক্সট চকু। সমাৰ্থ হৈছে নয়ন, নেত্ৰ আৰু লোচন। নেক্সট পদুম ফুল। সমাৰ্থ হৈছে কমল, পংকজ, পদ্ম, শতদল আৰু অৰবিন্দ। নেক্সট পৰ্বত। সমাৰ্থ হৈছে গিৰি, শৈল আৰু ভূধৰ। নেক্সট গৃহ। সমাৰ্থ হৈছে গৃহ, আলয়, ভৱন আৰু আৱাস। নেক্সট ঈশ্বৰ। সমাৰ্থ হৈছে ভগৱান, পৰমেশ্বৰ আৰু জগদীশ ঋষ। শেষত মেঘ। সমাৰ্থ শব্দ হৈছে ডাবৰ আৰু জলধাৰ। নেক্সট সাগৰ। সমাৰ্থ শব্দ হৈছে সমুদ্ৰ, সিন্ধু, বাৰিধি, জলেধি আৰু জলনিধি। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই সমাপ্ত। যদি মোৰ ভিডিঅ'টো অকণমান হ'লেও আপোনালোকৰ ভাল লাগিছে তেনেহ'লে শেষত কমেণ্টত জনাই দিব ভিডিঅ' চাই কেনে লাগিল। আৰু ভিডিঅ'টো চাই আপোনালোকেও চালে আনকো শিকাই দিয়ক, তাৰবাবে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।